तो हेलो गाइस मैं हम्प्रेस्टर में आप लोगों के साथ से रिपोर्ट दिस पिछले यूट्यूब चैनल सो पुनर्बार मोर चैनल आप लोगों को स्वागतम जनालो सो गाइस 2020-23 एसएससी जोंटो भर्ती हेइटुर বিষয়ে আজি ভিডিওত মই আলোচনা কৰি আপোনালোকৰ লগত আপোনালোকে ভিডিওটো খুবেই ধ্যানপূৰ্বক চাব আৰু সম্পূৰ্ণকৈ চাব মানে এসএসসি 2020-23 ফিজিকেলৰ পাছত মানে সকলোৰে মাথাত এটাই টেনচন যে মোৰ ফাইনেলৰ লৈকে সিলেকশন হ'ব নে নাই ইমান মানে কমেন্টস বিলাক আহি আছে যে সকলোৱে ফিজিকেল ক্লিয়াৰ কৰাৰ পিছত জানিব বিচাৰে যে মোৰ ফাইনেলৰ লৈকে সিলেকশন হ'ব নে নাই মোৰ ইমান নাম্বাৰ বেছি আছে সো শুনক আপোনাৰ নাম্বাৰ যিমানো বেছি থাকক বা যিমানো কম থাকক আপোনাৰ প্ৰশ্নৰ উত্তৰ এই ভিডিওত মই আপোনাক দি দিম সো ভিডিওটো খুবেই ধ্যানপূৰ্বক চাব আৰু সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিওটো ইনফৰমেটিভ লাগে তেনহলে লাইক কমেন্ট শেয়াৰ কৰি চেনেলটোক সাবস্ক্ৰাইব কৰি দিব সো বলক আজি ভিডিওটো আৰম্ভ কৰো তো শুনক কাট অফৰ কাৰণে ফাইনেল মেৰিট বনাবৰ কাৰণে দুই ধৰণে পাৰে ঠিক আছে এটা হৈছে এক্সপেক্টেড আৰু এটা হৈছে এক্সাক্ট সো সকলোকে লাগে এতে এক্সাক্ট কিন্তু আমি এতে দিব পাৰো এক্সপেক্টেড ঠিক আছে যদি আপোনালোকৰ মাৰ্ক কিমান কিমান আছে সেইখিনি মোক জনাইছো মই আপোনালোকক এক্সপেক্টেড কাট অফ কৈ দিব পাৰিম কিন্তু এক্সাক্ট কাট অফ কোনেও ক'ব নোৱাৰে মই বুলি নহয় কোনো ইউটিউবাৰে ক'ব নোৱাৰে বা কোনেও ক'ব নোৱাৰে ঠিক আছে কাৰণ এসএসসি যোনটো পোষ্ট হয় তাৰ মানে 30-35 টা ৰাজ্যৰ কাৰণে ওলাই আৰু সকলো ৰাজ্যত বেলেগ বেলেগকৈ কাট অফ যায় মানে সকলো ৰাজ্যত 6টা কৈ ক্যাটাগৰী লোৱা হয় সো তেনেকুৱাকৈ 35 খন ৰাজ্য ধৰি লওক আপোনালোকে কিমান হ'ব 140 বা 130 ক্যাটাগৰী বনি যায় আৰু যদি পুৰুষ মহিলা দুটাই আমি মিলাই ফেলে চাও তো কমসে কম আপোনাৰ 240 to 30 ক্যাটাগৰী বনি যায় আৰু ইমান ক্যাটাগৰীৰ সবৰে বেলেগ বেলেগ কৰি কাট অফ যায় ঠিক আছে সো আপোনালোকে জীৱনত অসফলতা আৰু আপোনাৰ ডিমোটিভেট জৰৰ পৰা বিচাৰি ল'ব পাৰে আপোনালোকৰ হেইটোৰ কোনো কমি নাথাকে যত আপোনালোকে অসফলতা আৰু ডিমোটিভেট পাই যাব কিন্তু নিজকে মোটিভেট কৰিবৰ কাৰণে আপুনি এই বস্তুক আপোনালোকে বিচাৰি উলিয়াব লাগিব জৰ পৰা নহলেও চাক মই আপোনালোকক এটা উদাহৰণ দিও এসএসসি 2020-23 যেটো ভৰ্তি আছিল তাতে কিমান এপ্লিকেন্ট আছিল 50 লাখ ঠিক আছে 50 লাখত আপোনাৰ ফিজিকেলৰ কাৰণে কিমান কোৱালিফাই কৰা হৈছে মাত্ৰ 3.5 লাখ মানে আপুনি 50 লাখৰ যদি 3.5 লাখ উৰাই মোটামুটি আপোনাৰ টপ 7 ঠিক আছে টপ 7 ৰ লিষ্টত আপুনি আছে মানে 50 লাখৰ পৰা টপ 7 ৰ লিষ্টত আপুনি আছে আপোনাৰ কাৰণে এইটোৱে বহুত প্ৰাউডৰ কথা আৰু তাতে আপুনি ফিজিকেল কোৱালিফাই কৰিছে যদি 3.5 লাখত ফিজিকেল আমি ধৰি লওঁ ম্যাক্সিমাম 1.5 লাখ कैंडिडेट ठीक है 1.5 लाख कैंडिडेटे फिजिकल क्वालिफाई करिছে আৰু যদি আমি 3.5 লাখৰ 1.5 লাখ চাও তো টপ 3 সো সাক আপুনি 50 লাখৰ পৰা আহি ফলে টপ 3 ত আছে সো আপোনাৰ কাৰণে কিমান প্ৰাউডৰ কথা এটো আপুনি নিজেই ভাবি চাওক আপুনি হেইটো ভাবিব না লাগে যে মোৰ ফাইনেলৰ লৈকে সিলেকশন হ'ব না আপোনাৰ মাৰ্ক 2 বেছি আছে 3 বেছি আছে 4 বেছি আছে হেইটো লগত কোনো কথা নাই আপুনি 50 লাখৰ পৰা 3 লাখৰ টপ 3 লিষ্টত আইছে হেইটো আপোনাৰ কাৰণে বহুত গৌৰৱৰ কথা এনেকুৱা আপোনাৰ লগত এতিয়া বহুতো লগৰী আছে যি আপোনাৰ লগত বহি ফালে এক্সাম দিছে ইমান মানুহ আছে ইমান ক্যান্ডিডেটে এক্সাম দিছে কিন্তু হিহতাৰ সিলেকশন হোৱা নাই আপুনি টপ 3 ত আহি গৈছে আপোনাৰ কাৰণে এইটো বহুত গৌৰৱৰ কথা আৰু আপুনি নিজৰ মাৰ্ক মানে কিমান আছে যিমানো থাকক আপোনাৰ মাৰ্ক 2 বেছি 3 বেছি 4 বেছি কাকো খুদিব না লাগে কাকো শেয়াৰ কৰিব না লাগে আপুনি যদি খুদে কাৰোবাক মোৰ 2 মাৰ্ক বেছি আছে মোৰ সিলেকশন হ'ব নাই বুলি যদি কাৰোবাক আপুনি খুদে বা কোন ইউটিউবাৰক খুদে বা মুকে খুদে যদি তাতে কোনোবাই কৈ দিয়ে নাই তোৰ সিলেকশন নহয় তোৰ বহুত কম মাৰ্ক আছে তোৰ সিলেকশন হ'বৰ কাৰণে 10 মাৰ্ক 15 মাৰ্ক 20 মাৰ্ক বেছি লাগিব তেতিয়া আপুনি তাতেই ডিমোটিভেট হৈ পৰিব আৰু আপুনি আগৰলৈকে আগুৱাই যাব নোৱাৰে ঠিক আছে সো যেতিয়ালৈকে মানে আপুনি হাৰ না মানে হাৰি না যায় তেতিয়ালৈকে আপুনি মানে যুদ্ধ কৰি থাকিব চাওক হাৰাৰো দুটা প্ৰকাৰ থাকে একজনে এটাই যুদ্ধ কৰি ফালে হাৰে আৰু এটাই যুদ্ধ দেখিয়ে হাৰে সো আপুনি এতিয়ালৈকে লাগি আছে মানে আপুনি যুদ্ধ কৰি আছে সো আপুনি যদি ফাইনেললৈকে যাব নোৱাৰে তো আপুনি যুদ্ধ কৰি আছে না সো আপুনি ইয়াৰ পৰা বহুতো এক্সপেৰিয়েন্স পাব সো আপোনাক নেক্সট টাইম যেটো ভৰ্তি আহিব হেইটো আপোনাক বহুত সহজ হ'ব এই এক্সপেৰিয়েন্সৰ দ্বাৰা ঠিক আছে সো আপুনি নিজৰ মাৰ্ক লৈ ফালে টেনচন নকৰিব আপোনাৰ 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্ক যিমানো বেছি আছে আপুনি লাগি থাকক যেতিয়ালৈকে আপোনাৰ ফাইনেললৈকে নাম নাহে আপুনি লাগি থাকক ফাইনেলত নাম নাহক কথা নাই আপুনি লাগিতো আছে হেইটোৱে আপোনাৰ কাৰণে প্ৰাউডৰ কথা আপুনি এইটোৱে ভাবক যে আপুনি 50 লাখৰ পৰা টপ 3 ৰ লিষ্টত আছে আপোনাৰ কাৰণে এটো বহুত গৌৰৱৰ কথা আৰু আপুনি কাকো খুদিব না লাগে আপোনাৰ জি মাৰ্ক আছে নিজকে খুদক মোৰ হ'ব মোৰ ফাইনেল লৈকে যাম মই হেই তেনেকুৱা ভাবি নিজৰ মনত এটা মোটিভ মানে হেৰি কৰক জন্মাওক আৰু উৎসাহ লওক আৰু হাৰ না মানিব আপোনালোকে লাগি থাকক যুদ্ধ কৰি আছে এদিন নহয় এদিন সফল হ'বই ঠিক আছে আৰু যেটো আপোনাৰ ফাইনেল মেৰিটৰ কথা এক্সপেক্টেড যেটো কাট অফ মই আপোনালোকক কম ভিডিও বনাম কিন্তু আপোনালোকে তাৰ আগতে মই যেটো পোল লগাইছো মোৰ কমিউনিটিত আপোনালোকে যাই ফলে তাতে ভোটিং কৰক আপোনালোকৰ মাৰ্ক সেই হিচাপে মই আপোনালোকক ফাইনেল বা মেডিকেল কাট অফৰ লিষ্ট এটা বনাই দিম সো আপোনালোকে আগতে তাতে যাই ফলে ভোটিং কৰক এতিয়াও মানে 50 টা মান ভোট আহিলে মই হেইটো কাট অফ বনাব পাৰিম ঠিক আছে এটা 80 টা মান হৈছে আৰু 50 টা যদি আহি যায় আমি ধৰি ল'ব পাৰিম যে এক্সপেক্টেড মেডিকেল আৰু ফাইনেল কাট অফ কিমান যাব পাৰে সো লগ পাম নেক্সট ভিডিওৰ সৈতে তেতিয়ালৈকে বাই বাই আৰু যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ পালে অলপো মোটিভেশ্যন পালে এই ভিডিওৰ দ্বাৰা সো ভিডিওটোক লাইক কৰিব কমেন্ট কৰিব আৰু যদি চেনেলত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আগলৈকে আপোনালোকৰ কাৰণে মই এনেকৈ ইনফৰমেটিভ ভিডিও লৈ আহি থাকিম সো লগ পাম নেক্সট ভিডিওৰ সৈতে তেতিয়ালৈকে বাই বাই জয় হিন্দ।